বন্ধুসকল নমস্কাৰ। মহাকাশত অনুসন্ধানকাৰী মহাকাশচাৰীয়ে বিচাৰি পাইছে পৃথিৱীৰ দ্বিতীয়টো জোনবাই, যাৰ নাম দিয়া হৈছে মিনিমুন। ই আমি সদায় দেখা চন্দ্ৰটোতকৈ অলপ সৰু। এই মিনিমুনটো পৃথিৱীত কেতিয়া প্ৰৱেশ কৰিলে, পৃথিৱীৰ কক্ষপথত স্থায়ীভাৱে ঘূৰি ফুৰিব নেকি, সকলোবোৰ বিতংকৈ জানিবলৈ ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। ইয়াতে ভিডিঅ'টিত লাইক কৰিব আৰু নতুন চেনেল গতিকে ছাবস্ক্ৰাইব নিশ্চয় কৰিব, লগতে বেলটো বজাই দিব। বন্ধুসকল, জানিব পৰা গৈছে 15 ফেব্ৰুৱাৰী 2020 এৰিজোনাত অৱস্থিত কেটালিনা স্কাই ছাৰ্ভে চমুকৈ CSS-এ আৱিষ্কাৰ কৰে পৃথিৱীৰ দ্বিতীয়টো চন্দ্ৰ। চন্দ্ৰটোৰ ব্যাস 1.9 পৰা 3.5 মিটাৰ বা 6 পৰা 11 ফুটৰ হয়। 15 ফেব্ৰুৱাৰী ৰাতি নাছাৰ সঞ্চালিত CSS মহাকাশচাৰী সংস্থাৰ কেকেপৰ বিয়েৰজোছ আৰু টেডি পুৱেনে প্ৰথমবাৰ এই মিনিমুনটোক দেখে। ই এখন কাৰৰ সদৃশ হ'ব। ইয়াক নাছাই 2020 CD3 নামে নামাকৰণ কৰিছে। ইয়াক সম্পূৰ্ণভাৱে অধ্যয়ন কৰি গম পোৱা গ'ল যে ই পৃথিৱীৰ চাৰিওফালে 3 বছৰ আগৰ পৰাই ঘূৰি আছে। এইখিনিতে আপোনাৰ প্ৰশ্ন হ'ব পাৰে যে হঠাৎ পৃথিৱীত দ্বিতীয়টো চন্দ্ৰ ক'ৰ পৰা ওলাল। বৈজ্ঞানিকৰ মতে মহাকাশত কিছুমান সৰু সৰু গ্ৰহ ঘূৰি ফুৰে। পৃথিৱীয়ে নিজৰ মধ্যাকৰ্ষণ শক্তিৰ বাবে এনে ক্ষুদ্ৰ গ্ৰহবোৰ নিজৰ কক্ষপথলৈ টানি আনে। ইয়াৰ আগতে পৃথিৱীৰ কক্ষপথত 2006 RS-120 নামৰ এটা মিনিমুন পোৱা গৈছিল। এইটো চন্দ্ৰও কেটালিনা স্কাই ছাৰ্ভে সংস্থাই আৱিষ্কাৰ কৰিছিল। এই CSS মানে কেটালিনা স্কাই ছাৰ্ভে সংস্থাটোৱে মহাকাশৰ ক্ষুদ্ৰতম গ্ৰহবোৰৰ ওপৰতে অধ্যয়ন কৰি থাকে। তেওঁলোকে জনায় যে পৃথিৱীয়ে আৱিষ্কাৰ কৰা এই নতুন 2020 CD3 নামৰ চন্দ্ৰটো অস্থায়ী হয়। ইয়াৰ মানে এই ক্ষুদ্ৰ গ্ৰহটোৱে লাহে লাহে পৃথিৱীৰ কক্ষপথৰ পৰা আঁতৰি গৈ আছে। হয়তো এপ্ৰিল মাহত ই পৃথিৱীৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি যাবগৈ। ইয়াৰ আগতে ধৰা পৰা 2006 RS-120 নামৰ মিনিমুনটো 2006 চনৰ জুন মাহৰ পৰা 2007 চনলৈকে পৃথিৱীৰ চাৰিওকাষে ভ্ৰমণ কৰি আছিল।